সমগ্ৰ বিটিআৰবাসী ৰাইজক প্ৰথমতে আমি আমাৰ শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই চৰকাৰৰ বিটিআৰ চৰকাৰৰ বিজেপি পিপলৰ দ্বাৰা গঠিত প্ৰমোদ বৰদেৱৰ নেতৃত্বৰ চৰকাৰৰ আজি আমাৰ 15 সংখ্যক অন্তিমখন সেশন আছিলে, অধিৱেশন আছিলে। এই অধিৱেশনৰ জৰিয়তে মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ CM হিচাপে আমাৰ এই 5 বছৰীয়া যি কাৰ্যকাল আমি সমাপ্ত কৰিলোঁ, সমাপ্ত কৰিবলৈ কৈ আছোঁ। আজিৰ অন্তিমখন বাজেট আমি সমাপন কৰিলোঁ। আমি আমাৰ সন্মানীয় হিজ এক্সেলেঞ্চি মহামান্য গভৰ্ণৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বৰা ডাঙৰীয়া, বিশেষভাৱে আমি আমাৰ সদনৰ সকলো সদস্যই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নেতৃত্ব, তেওঁলোকৰ নিৰ্দেশনা, তেওঁলোকৰ মাৰ্গদৰ্শনৰ জৰিয়তে আমি আমাৰ সদনখন এই 5 বছৰে সুন্দৰকৈ পৰিচালনা কৰি বিটিআৰৰ 35 লক্ষ জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। লগতে মই এটা কথা উনুকিয়াম যে 17 বছৰ আমাৰ যোৱা চৰকাৰৰ বহুতখিনি কামে কৰিবলগীয়া আছিলে, বহুত ক্ষেত্ৰত লেজ গেপ আছিলে, বহুত সূক্ষ্ম, বহুত দীৰ্ঘম্যাদী চিন্তাধাৰা আছিলে, সেইবোৰ কিন্তু তেতিয়া নহ'ল। আমাৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বৰদেৱৰ নেতৃত্বত আমি বিটিআৰৰ সকলো কাৰ্যকৰী সদস্য, আমি সাধাৰণ সদস্যসকলে এইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰয়াস কৰিছোঁ। ৰাইজৰ যি দাবী, ৰাইজৰ যি সমস্যা, ৰাইজৰ যি আশা আকাংক্ষা, দীৰ্ঘদিনীয়া যিবোৰ বিষয় আছিল, সেইবোৰত আমি গুৰুত্ব প্ৰদান কৰাৰ কাৰণে যথাসম্ভৱ প্ৰয়াস কৰিছোঁ এই 5 বছৰৰ কাৰ্যকালত। এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ এজন সদস্য প্ৰাক্তন চিফ আছিলে হাগ্ৰাম মহৰী ডাঙৰীয়া, প্ৰথম দিনা সদনত আহিছিল আৰু আজিলৈকে যি 15টা সদন আমাৰ হ'ল, আজি 15 সংখ্যক সদন আছিলে, অধিৱেশন আছিলে, তেওঁ এবাৰো নাহিলে। সেইটো আমাৰ কাৰণে যি পাৰ্লিয়ামেণ্টাৰী যি গণতন্ত্ৰৰ যি পদ্ধতি, যি পৰম্পৰা, তাৰ কাৰণে এক শুভ নহয় আৰু অশুভনীয় এটা দিশ বুলি ক'ব লাগিব। ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ কাৰণে যদি সদনত উপস্থিত নাথাকে, বিষয়টো খুব এটা ভাল বিষয় নহয়। আমি প্ৰয়াস কৰিছিলোঁ শান্তি, সম্প্ৰীতি, সমতা, মৰ্যাদা, আত্মৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক উন্নয়ন, শৈক্ষিক উন্নয়ন আৰু কিছুমান মিছন মোডত আমাৰ ভালেখিনি পলিচি, ভালেখিনি আঁচনি আমাৰ ৰূপায়ণ হৈছে, সেয়া আপোনালোকে জানে। আৰু সেই মিছন মোডৰ অৰ্থনৈতিক, পশুপালন, কৃষি সকলো ক্ষেত্ৰতে এক সুন্দৰ ব্যৱস্থাৰ আমি দেখিবলৈ পাইছোঁ। আৰু এইসমূহৰ লগত জড়িত যিবোৰ আমাৰ জনসাধাৰণ আছে, এই বিষয়বোৰৰ লগত যিসকল জড়িত আছে, তেওঁলোকে সকাহ পাইছে আৰু নিজৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, লাইভলিহুড ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ আগবাঢ়ি আহিছে। এয়া আমাৰ দৃষ্টিগোচৰ হৈছে। মুঠতে আমি চেষ্টা কৰিছোঁ যোৱা 5 বছৰে যে সমগ্ৰ বিটিআৰবাসী ৰাইজৰ কাৰণে 26টা যি জনগোষ্ঠী, প্ৰতিটো জনগোষ্ঠীৰ কাৰণে আমাৰ চিফ মহোদয়ে সুন্দৰ এক প্ৰয়াস কৰিছে। তেওঁলোকৰ শিক্ষা, সাহিত্য, সংস্কৃতিৰ উজ্জীৱিত কৰাৰ কাৰণে, তেওঁলোকক আৰু অধিক তেওঁলোকৰ উত্তৰণৰ কাৰণেও কিছুমান প্ৰয়াস কৰা হৈছে, কিছুমান ব্যৱস্থা হাতত লোৱা হৈছে। সেয়া আপোনালোকে দেখিছে। তেওঁলোকৰ বিভিন্ন যি কালচাৰ, আৰ্ট কালচাৰ, তাৰ কাৰণে মিউজিয়াম নিৰ্মাণ কৰাৰ প্ৰয়াস হৈছে। তেওঁলোকক লৈ পেলাই বিভিন্ন সভা সমিতি হৈছে, পুস্তিকা প্ৰকাশ কৰা হৈছে। গতিকে বিটিআৰৰ আটাইবোৰ জনগোষ্ঠী, জাতি জনগোষ্ঠীয়ে যাতে সুন্দৰভাৱে, শান্তিপূৰ্ণভাৱে এই বিটিআৰত বসবাস কৰিব পাৰে, আমি তাৰ কাৰণে চেষ্টা কৰিছোঁ যোৱা 5 বছৰে। মুঠৰ ওপৰত আমি আমাৰ চৰকাৰখনৰ সকলোৱে আমি এটা কথা জানো যে এই চৰকাৰৰ দ্বাৰা যাতে ৰাইজে শান্তি সম্প্ৰীতিৰ লগে লগে অধিকাৰ, সমতা, সমন্বয়ন আৰু জীয়াই থকাৰ যিটো ব্যৱস্থা, সাধাৰণ ন্যূনতম যি প্ৰয়োজনীয়তা, সেইসমূহ যাতে পায়, তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰয়াস কৰিছোঁ। গতিকে পুনৰবাৰ আমাৰ মহামান্য ৰাজ্যপাল, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ বিটিআৰ চিফক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ এই প্ৰয়াস সদায় অব্যাহত ৰাখিম। ধন্যবাদ।